ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াই আমাৰ ৰাস্তা। এয়া পাই গ'লো আমাৰ শৰাইঘাট দলং। এয়া আমাৰ শৰাইঘাট দলং। এনেকুৱা শৰাইঘাট দলং চাগে আপোনালোকে দেখাই নাই। অলপ লেতেৰা হৈ আছে, একো কথা নাই। আমাৰ দাদাই চলাব এতিয়া বাইক। ৰাস্তা আমাৰ ফৰেষ্ট গেট। আমি এতিয়া নাৰেংগী পালোঁ হা, নাৰেংগীৰ পৰা চন্দ্ৰপুৰ যাম। এইটো চন্দ্ৰপুৰ ইফালে আপোনাৰ 6 মাইল। আমি চন্দ্ৰপুৰ ঠাইতে যাম। বহুতে পিকনিক কৰি আছে, কোনে কোনে পিকনিক কৰিছে কাৰোবাৰ দুজনে খাবাই পাওঁ দুপৰীয়া টাইমত। সেইকাৰণে দুপৰীয়া টাইমত আহিছোঁ। খাবৰ পৰা কিমান খাব পালেও ভাল হ'ব, পেটটো ভৰি যাব। আমি কিমান স্পীডত যাই আছোঁ, কিমান গিয়াৰত। সেইটো গাড়ী একদম মাছের নিচিনা উঠি গেল। স্পীডত যাই আছোঁ, দেখাই নাপায় জিৰ'তে ইমান স্পীডত যাই আছোঁ। আৰু যদি একদম যায় ৰেষ্ট দিওঁ একদম উঠি যাব গাড়ী। আমি উৰি নাযাওঁ। দাদা দাদাই খাব পাওঁ নে নাপাওঁ আমি ক'ৰবাৰ পৰা খাম আৰু কি হয় মানুহবিলাক আহে। এইটো হয়, টিকেটটো দি দিব। পইচা টিকেট গাড়ী লৈ যাব পাৰিম ন? ভিতৰত লৈ যাব পাৰিম। আমি আহি গ'লো তোক ক'ৰবাত আজি খুৱাম দেই, কাৰোবাৰ পৰা হ'লেও মজা দেখোন। এটা ভিডিঅ' কৰা মজা মজা আপি মোৰ কাৰণে চা নাই এটা না কোনটো চাম ক কটাই কিনে দি এটাও ভাল লগা নাই। বৰষুণ দিয়া নাই কাৰণে তাৰমানে হেৰি বোকা হোৱা নাই। যোৱাবাৰ পিকনিকত বহুত বোকা আছিল, একদম গাড়ী সোমাই যায়। এইবাৰ বৰষুণ দিয়া নাই ন, সেইকাৰণে বেছি বোকা হোৱা নাই। আৰু যে গাড়ী পৰলি কিন্তু মোবাইলত যাব কিনো এইবিলাক খোৱা বস্তু নাই ন একো। এটা খোৱা বস্তু ক'ত পাব আকৌ। আৰে খাবাটো কাৰ বগা থোৱা খাম, কাৰোবাক ভাল লাগিব না। হনুমান গেল লগাই দিছোঁ আমাৰ ডিম্পুদান আমাৰ ডিম্পুদা হনুমান গেল লগাই কিনে ডিম্পুদা লৈ যাইছোঁ গাড়ী। বা কি বালি। আমাৰ দাদাই চলাই আহিবই পৰা নাইগে। ইছ তুলি গ'লে নাই যোৱা দেই। দেখা এইখন আনছো ন, টাকলাটো আকৌ দেখাব নোৱাৰে, মাথাটো ঘূৰাই হৈছে দে। আৰু ঘূৰ পাৰলি আৰু ঘূৰ এবাৰ হৈছে দে। আৰু এক পাক ঘূৰ। নালগে হ'ব একদম মজা লাগছে। ছোৱালী পঠব নাইকিয়া একদম দে ফটো উঠাও। বঢ়িয়া ফটো হৈছে। এবাৰ বেলেগ এটা দি যে পিছফালে দেখছে নাই ছোৱালীকেইটা, তাৰে এটা মোক পঠাই দিবি। তেতিয়াই কৈ দিম বিয়া পাতিব নালাগে তাৰমানে মই এনেকৈ থাকিম নেকি? এনেকৈ বা বহুত পিকনিক আছে আজি, বুধবাৰেও বহুত পিকনিক আহিছে। ৰবিবাৰ আহিলে বহুত আহিল হয়। হয়তো আমি যে কওঁ যে বিদ্যাবাদ কিতাপৰ মাজত যে আমি যে ৰাখোঁ যে এইটো ডুপ্লিকেট বিদ্যাবাদ। এই ডুপ্লিকেটটো অৰিজিনেলটো নহয়। অৰিজিনেলটো ক'ত পাবা? অৰিজিনেলটো মানুহ ঘৰ এইটো ডুপ্লিকেট বিদ্যাবাদ লাগে তেতিয়াতো বহুত আছে। কিতাপৰ মাজত আমি ৰাখছোঁ ক'ত জাগাতে
আমি এতিয়া পিকনিক খালোঁ 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 ধুনীয়া খালোঁ কিবা ৰহা অলপমান খুৱাই দিছোঁ বেলেগৰ এইফালে পিকনিকলৈ যে আহি চলি আছে যে কিবা ৰহা খুৱাই দিছোঁ অকণমান আমি ইয়াতে ভিডিঅ' কৰিব আহিছিলোঁ ভিডিঅ'টো কৰা হৈ গ'ল আমি এতিয়া যাওঁ আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ ঐ ব'ল কিমান যাওঁ। গাড়ী ষ্টাৰ্ট দে কি কৰিম আৰু খোৱা লোৱা হ'ল গাড়ীখন পানী দি ধুব লাগিব পানী দি নুধুলেও এয়া ইমান বালি তাৰ মানে ক'ব নোৱাৰি ৰোক তইতো চলাই ল ডিম্পুদাৰ গেল লগাই দিছোঁ হনুমান গেল নহ'লে গাড়ী নাযায় যাওঁতে লগাইছিলি না নাচি আছে চা হেই আমি নানাচো দে বল না নাচো বল দেখাই দি এনেকৈ আমি ঘৰত আনিব নাচিব গৈছে আমি ঘৰত নাচো আমি বেলেগত নানাচো পাটনাৰ পাটনাৰক মাতি আছো কিমান এগিলাচ এইটো 22 টকা এইটো 10 খাবি ল এইটো ল এটাই দি দিয়ক और ये बादाम आता कितना हुआ 15 ले বেলুন চলাই আছে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব